হেল্ল' এভৰিৱান, আজি মই বনালোঁ মাৰ প্ৰিয় থালিখন মানে মাছৰ থালি। প্ৰথমতে মই মাছ কেইপিচ নিমখ হালধি দি ভাজি ল'লোঁ। তাৰপিছত আন এখন কেৰাহীত কেইটামান পাঁচফোৰণ দিলোঁ আৰু জলকীয়া দুটামান কাটি দিলোঁ আৰু তাতে ওলকবি আৰু সৰু আলু কাটি নিমখ হালধি দি অলপ ভাজি ল'লোঁ। তাৰপিছত অলপমান আদা নহৰু পেষ্ট দিলোঁ আৰু কণবিলাহীখিনি ভালকৈ সিজাৰ পাছত তাতে মই পানী দিলোঁ আৰু লগতে ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দিলোঁ আৰু উতলিব দিলোঁ। আনফালে মই মান ধনিয়া, আদা অলপ, জলকীয়া দুটামান আৰু নহৰু কেইফুটা লগতে নিমখ অলপ দি এটা পেষ্ট বনাই ল'লোঁ। মাছ কেইপিচমান নিমখ হালধি দি সানি পেলাই তাতে মান ধনিয়াৰ পেষ্টখিনি শেষত অলপ মিঠাতেল দি টিফিনৰ ঢাকনটো বন্ধ কৰি কুকাৰত ভাতৰ লগতে চিটি মাৰিব দিলোঁ। প্ৰেছাৰ কুকাৰত লগতে সৰু আলু কেইটামান মই দি দিছিলোঁ। মায়ে অনা মাছ আৰু ঘৰত যিখিনি বস্তু আছে সেইখিনি দিয়ে মই মাছৰ থালি বনালোঁ। আৰু এয়া মাছ উতলিলে ইয়াতে ধনিয়া অলপ মই কাটি দি দিছোঁ আৰু লগতে ভাপত দিয়া মাছো হৈ গৈছে। আলু পিটিকা বনাইছিলোঁ, তাতে অলপ শুকান মাছৰ চাটনি দি অলপ পেটু ভাজিছিলোঁ। এয়া হৈছে আজিৰ থালি।